হাই বন্ধুসকল, জিৰাজী ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি একটা অন্য এক ভিডিঅ'ৰ যোগেদি আজি আমি যাম যোৰহাট মিছনলৈ। লগত যাব মোৰ মানৱদুৱাৰলৈ মই অপেক্ষাত আছোঁ। হয়তো মানৱদুৱা খুব সোনকালে আহি মই য'ত ৰখি আছোঁ তাৰ সেই স্থানত পাবহি। আমি যাম মিছনলৈ। মোৰ কিয় আত্মীয় এজন আজি কিছুদিন ধৰি বেমাৰত ভুগি মিছনত ভৰ্তি হৈ আছে। আজি দেখুৱাই যাম আমাৰ এই ব্লগটোত আমি কিদৰে যাত্ৰা কৰোঁ আৰু মিছনৰ অকণমান আপোনালোকৰ আগত মিছন সম্পৰ্কত আপোনালোক যোৰহাট মিছন, যিখন যোৰহাটত ব্ৰিটিছসকলে 1924 চনত স্থাপিত কৰিছিল জানিব পৰা গৈছে। সম্পূৰ্ণ নামটো হ'ল যোৰহাট মেডিকেল খ্ৰীষ্টিয়ান চেণ্টাৰ, খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ। আহকচোন আপোনালোকে ব্লগটো চাওক। এয়া মানস আহি পাইছে। অকলে নে? অকলে বৰষুণৰ বতৰ, উপায় নাই, ইমাৰ্জেঞ্চি যাবলগীয়া হৈছে। আমি জামুগুৰি পাৰ হৈছোঁ। প্ৰায় 1.5-2 ঘণ্টাৰ আমাৰ এই যাত্ৰা হ'ব। হৈ আছোঁ আমি লাহে লাহে। ডাৱৰীয়া বতৰ। আমি য'ৰ পৰা আহিছোঁ বৰপথাৰ পৰা তাৰপৰা প্ৰায় 70-80 কিলোমিটাৰ হ'ব যোৰহাট মিছন। ইতিমধ্যে আমাৰ পেট্ৰল ভৰাই শেষ হৈছে। এয়া আমি কাকডঙা পাৰ হ'লোঁ আৰু যোৰহাট ডিষ্ট্ৰিক্টত আমি প্ৰৱেশ কৰিলোঁ। এতিয়া সময় প্ৰায় 7:17। আমি এই পথেৰে আৰু কিছু দূৰ আগুৱাই গ'লে আমি তিতাবৰ ওলামগৈ। আৰু এয়া চাওক বৰষুণৰ বতৰ, কাষত এয়া কাকডঙা চাওক, আপোনালোকে দৃষ্টি দিয়ক। হয়, আমি এয়া যোৰহাট সোমালোহি, লিচুবাৰী পাৰ হৈছোঁ আমি, আৰু বেছি পৰা নাই আমি মিছন পাবলৈ। আমি আপোনালোকক মিছনৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম, কি কি আছে কি কি নাই। ভিতৰত কেমেৰা সোমাবলৈ দিয়ে নিদিয়ে সেইটো নাজানো। যিমান দূৰ সম্ভৱ হয় আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। জেল, কেন্দ্ৰীয় কাৰাগাৰ যোৰহাট। ইয়াতে কয়দীসকলক ৰাখে, বিভিন্ন অপৰাধীসকলক। সেইবাবে এই ৰাস্তাটোক জেল ৰোড বুলিও কোৱা যায়। চাওক, মিছনত প্ৰৱেশ কৰিলোঁ। এয়া মুখ্য গেটখন দেখুৱালোঁ আমি। এয়া আমি চাহ এটুপা খাম বুলি ভাবিছিলোঁ। মোৰ মাস্ক এখন ল'ব লাগিব। 1 মিনিট ৰোৱা, এইখিনি লৈ ৰিটাৰ্ণ হ'ব লাগিব। মই খোজকাঢ়ি যাম। মিছন পালোহি যদিও মোৰ ভুলবশত মাস্কখন নথকাৰ বাবে মই মাস্ক এখন ল'বলগীয়া হৈছে। গতিকে অকণমান ৰৈছোঁ। এই ধৰণে গাড়ী চাইড কৰিছে আৰু মই মাস্কখন আনিবৰ বাবে গাড়ীৰ পৰা নামিছোঁ। আপোনালোকে চাই থাকক। এটা ব্ৰিটিছ দিনীয়া চাৰ্চ হয়, যিটো 1924 চনতে স্থাপিত হৈছিল। এয়া আমি প্ৰৱেশ কৰিলোঁ মেডিকেলৰ ভিতৰলৈ। এয়া চাওক, এই মেডিকেলৰ গেটৰ পৰা প্ৰায় 200 মিটাৰমান হয়, ওচৰে পাজৰে হ'ব। এয়া চাওক, কাষত শাৰীকৈ গছ, কি গছ জানো নাজানো, চূণ দিয়া আছে। কি ধুনীয়া পৰিষ্কাৰ
ধুনীয়াকৈ ৰাখিছে নিজৰ চৌহদটো। এয়া দেখিছে, চাওক এয়া গছত চূণ দিছে। এয়া পাওঁ হ'লোঁ আমি। এইখন এম্বুলেঞ্চ আৰু এয়া মেডিকেলৰ কেণ্টিন। আৰু এয়া আমি পাৰ্কিঙত সোমাম আৰু এতিয়া পাৰ্কিঙত গাড়ী থৈ। এইখন গেট, মুখ্য গেট যোৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰৰ। এয়া আমি আপোনালোকক চৌহদটো দেখুৱাইছোঁ। চাওক কি ধুনীয়া পৰিৱেশ, ডাৱৰীয়া যদিও। এয়া চাওক, চাই যাওকচোন আগলৈ আপোনালোকে এই ভিডিঅ'। এয়া চাওক যোৰহাট খ্ৰীষ্টান মেডিকেলত চেণ্টাৰৰ মুখ্য দুৱাৰ। এয়া আমি এই গেটেৰে আমি এতিয়া প্ৰৱেশ কৰিম। এয়া চাওক যোৰহাট খ্ৰীষ্টান মেডিকেল চেণ্টাৰ, এষ্টাব্লিছ 1924, বৰবেটাৰ জেল ৰোড, যোৰহাট। এয়া চাওক আমি গেটেৰে সোমাই গ'লোঁ আৰু ভিতৰৰ এই আমি কৰিডৰেদি সোমাই গ'লোঁ। ভিতৰত মানে ICU ফালে আমি গৈ আছোঁ। এয়া চাওক আমি সবিশেষ আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া চাই যাওকচোন আপোনালোকে। এয়া বাৰ্ডছ আই ভিউ অফ। এয়া চাওক এইফালে গৈ আমি আমি এয়া চাওক আপোনালোকে। এয়া কৰিডৰেদি আমি গৈ আছোঁ। এতিয়া গৈ আমি প্ৰাৰ্থনা গৃহ পাম। প্ৰাৰ্থনা গৃহ, এয়া প্ৰাৰ্থনা গৃহৰ চাইনবোৰ্ড ওপৰত মৰা আছে। এয়া চাওক এয়া সোঁহাতে চাওক, এয়া প্ৰাৰ্থনা গৃহ, ইয়াতে প্ৰাৰ্থনা কৰা হয়। এইটো চাওক ব্ৰিটিছৰ দিনৰ বাংলো। ইয়াতে ব্ৰিটিছৰ বহুকেইজন বিষয়া থাকি এই মিছন হস্পিটেলখন চোৱা চিতা কৰিছিলে। মিছনৰ ঠিক পিছফালে আছে এই বাংলাটো। মিছনখন এখন মিছনৰ পুৰণি গেটখন, অৰ্থাৎ বৰ্তমান পিছফালে ক'ব লাগে এইখন। আৰু এইটো ধুবিঘাট, য'ত হস্পিটেলৰ বিভিন্ন কাপোৰ কানি ধোৱা হয়। এয়া চাওক দৰ্শকসকল, এয়া হ'ল ভিজিটিং আৱাৰৰ মানে টাইম সূচী, মানে কেতিয়া ৰোগীক আমি দেখাব পাৰিম আৰু যোৰহাট খ্ৰীষ্টান মেডিকেলত কি চিকিৎসা আগবঢ়োৱা হয়। এয়া বেনাৰ চাওক আপোনালোকে। আৰু শেষত যদি আপোনালোকে এই ভিডিঅ'টি পচন্দ লাগে, লাইক আৰু শ্বেয়াৰ কৰিব।